আপোনালোকক দিছোঁ ইয়াত অহাৰ কাৰণে সকলোৱে অহাৰ কাৰণে আপোনালোকক আজি অতি জাতিৰ আমি শুনিছোঁ আৰু এইটো সঁচা কথা। কোনোবা এজনী কাৰ্বি মহিলা বুলি ক'বলৈ ভাল নালাগে, আৰু কোনোবা এজন ৰুদ্ৰাক্ষ পিন্ধি নেকেড হৈ নাৰী নিৰ্যাতন কৰিব কাৰ্বি মাইকী মানুহ বুলি ক'ব লাগিব। মহিলা মাইকী তাৰ কেৰেক্টাৰ নাই, আৰু এই কৰাটো দেখিলে আপোনালোকে চকু খুলিব নোৱাৰিব। আৰু এনেকৈ যদি আমি চুপ থাকোঁ তেতিয়াহ'লে আমাৰ নিজৰ সন্মানো গুচি যাব, আত্মসন্মান নাথাকিব। এনেকুৱা হ'ব। সেইকাৰণে যিসকলে এই বেয়া কাম লেতেৰা কাম কৰিছে সেইবিলাকক সোনকালে এৰেষ্ট কৰি আইনমতে শাস্তি দিব লাগে। এটা ডাঙৰ শাস্তিহে দিব লাগে, যাতে পিছত আৰু এইটো নহয়। যিটো হৈছে দুখীয়া কাৰণে বুলিও নহয়, এজন ডাঙৰ মানুহ এজন লিডাৰৰ ৱাইফ বুলিও কৈছে। ৱাইফ হয়নে নহয় এইটো ৱাইফ বুলি কৈছে। এইটো এনেকুৱা কৰিছে তেওঁলোকে ডাঙৰ মানুহ আকৌ কাৰ্বি লিডাৰ হয় তাৰ ৱাইফ। আৰু এতিয়া বেয়া কথা হৈছে যে পুলিচ বোলে আৰু কিছুমান গ্ৰুপসকলে এইটো চুপচাপ হৈ থাকিব লাগে বুলি কৈছে। আমি কাৰ্বিসকলে চুপচাপ হৈ থাকি সেই যিজনে কৰিছেতো কাৰ্বি নহয়, তেওঁ চুপচাপ হৈ থাকিবনে? তেওঁ নিজৰ মানুহ আছে, তেওঁ ৰুদ্ৰাক্ষ পিন্ধি পেলাই কৰিছে, তেওঁ চুপচাপ নাথাকে। আৰু এনেকুৱা প্ৰষ্টিটিউশ্যন কৰাব লাগে বুলিতো RSS সকলৰ ইনষ্ট্ৰাকশ্যন নম্বৰ 8 ততে লিখা আছে, 8 নম্বৰত লিখা আছে যে শিডিউল ট্ৰাইব, শিডিউল কাষ্ট, OBC সকলৰ মুছলিম উইমেন সকলক প্ৰষ্টিটিউট বনাব লাগে বুলি। এতিয়া এইবোৰ প্ৰেক্টিকেলিহে এতিয়া কৰি আছে। এই বিজেপি চৰকাৰ থকা সময়তে সেইটো কৰিছে। তাৰমানে আমি ভাবিবলগীয়া হৈছে যে বিজেপি RSSৰ পৰাহে হৈছে, RSS ইনষ্ট্ৰাকশ্যন মতেহে চলাই। আৰু ইয়াত আমি RSS বুলি ক'লে আমাৰ কাৰ্বি আৰু ট্ৰাইবেলসকলৰ RSS বুলি আমি কোৱা নাই, বা শিডিউল কাষ্ট সকলৰ OBC সকলৰ RSS বুলি আমি কোৱা নাই। তেওঁলোকে এইবিলাক কথা নাজানে। কাৰ্বি RSS এইবিলাক কথা একো নাজানে। তেওঁলোকেও আমাৰ কাৰ্বিসকলকো মৰম কৰে, কাৰ্বিসকলক
যিমান হিল ট্ৰাইবছ আছে আদিবাসী আৰু খিলঞ্জীয়া অসমীয়াসকলে আমি অপ'জ কৰিছোঁ, কণ্ডেম কৰিছোঁ আমি এই ইনচিডেণ্টটো। আৰু এডমিনিষ্ট্ৰেশ্যনে সোনকালে এৰেষ্ট কৰিব লাগে এই যিসকলে এই দুষ্কৃতিকাৰীসকলক এৰেষ্ট কৰিব লাগে সোনকালে আৰু পানিছমেণ্ট দিব লাগে, ভাল পানিছমেণ্ট দিব লাগে যাতে এনেকুৱা আকৌ নহয়। আৰু আমাৰ গভৰ্ণমেণ্ট আসাম গভৰ্ণমেণ্টে চাই থাকিব নালাগে। কিয় চাই আছে? আমি এইদিনাও আমি ডিমাণ্ড কৰি ডেমনষ্ট্ৰেশ্যন কৰিছিলোঁ, আমি ধাৰণা কৰিছিলোঁ যে এই নাৰী নিৰ্যাতন কিবা কিবি চলি আছে, এতিয়া মাৰ্ডাৰ কিবা কিবি চিক্ৰেট কিলিং চলি আছে, এইবিলাক বন্ধ কৰিব লাগে বুলি। এতিয়াও সেই যিবিলাকে মাৰ্ডাৰ কৰিছে কিবা দুজনক চকু পাৰি এতিয়াও এৰেষ্ট কৰা নাই। আৰু সেইদিনা এক সপ্তাহৰ আগতে ইমান অম্পিটিক কৰি বেয়াকৈ আমি মুখেৰে শব্দটো উলিয়াবলৈ লাজ লাগে। ছেক্সুৱেল অৰ্গানত কিবাৰে সোমোৱাই দিছে, কাঠেৰে সোমোৱাই দিছে। কি দৰকাৰ হৈছে এইবিলাক কৰিবলৈ? সেইটো কিহৰ কাৰণে কৰিলে? সেইটো অকল আমাক ইয়াত আমাৰ অসমীয়া আদিবাসী ট্ৰাইবসকলক কি কয় আমাক ডাউন গ্ৰেড কৰিবলৈ, এইবিলাক হিউমেন নহয় বুলি দেখুৱাবলৈহে তেওঁলোকে কৰিছে। সেইকাৰণে আমি কণ্ডেম কৰিছোঁ আৰু ডিমাণ্ড কৰিছোঁ আসাম গভৰ্ণমেণ্ট ইয়াত থকা ডেপুটি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আৰু এছ পি জনে নিজে একশ্যন ল'ব লাগে। FIR কাৰণে চাই থাকিব নালাগে। আৰু FIR নহ'লে নহ'ব বুলি ক'ত লিখা আছে? আমাক দেখুৱাই দিয়ক, ক'তো নাই এনেকুৱা, নিজেই কৰিব লাগে। সেইটোকে কৈ মোৰ আজি আপোনালোকক এই কথাখিনি কৈছোঁ। নাম আমি নাজানো।